Hey guys, Ranjana Soul channel to আপোনালোকক স্বাগতম জনাইছো। বহুত দিন বিৰতি পিছত আকৌ এটা ৰেচিপি লৈ আহিছো। আজি আনিছো মই ৰাজমা ফিশ ৰেচিপি আৰু কেনেকৈ বনাম তাকে আপোনালোকক অকমান দেখুৱাব খুজিছো। এখন কেৰাহী লৈ লৈছো আৰু কেৰাহীখন গৰম হৈছে হোৱাৰ কাৰণে ইয়াতে মই অইল দি দিছো। এয়া মই সৰিয়হৰ তেল, আপোনালোকে তেলটো প্ৰয়োজন মতে দি দিব পাৰিব। ময়ো অনুমান কৰি তেল অকমান বহাই দিছো। আৰু দি দিছো মই অকমান গোটা জিৰাখিনি ফুটি যোৱাৰ পিছত ইয়াতে দি দিম মই একেলগে অকমান ৰেড চিলি দি দিছো। ৰেড চিলি মই সৰু চামুচ, একদম সৰু চামুচখনেৰে 2 চামুচ দি দিছো। এইখিনি মই পেষ্ট কৰি ৰাখিছিলো। বিলাহী আৰু পিয়াজ মই ফ্ৰাই কৰি লৈছিলো। মই ভিডিঅ'টো আপোনালোকক দেখুৱা নহল, কিবা কাট গ'ল। গতিকে পিয়াজ আৰু বিলাহী পেষ্ট মানে তাতে কাজু আৰু দি দিছিলো খিচমিচ, দি কেনে গোটা নহৰু 4টামান দি দিছো। দি কেনে মই ইয়াক অকমান ফ্ৰাই কৰি লৈছিলো, লৈ মিক্সিত পেষ্ট বনাই লৈছো। আৰু সেই পেষ্টটো এতিয়া মই ইয়াতে দি দিছো তেলত। আৰু এই মিশ্ৰণটো মই ভালদৰে ফ্ৰাই কৰি ল'ম। ইয়াৰ পৰা যেতিয়ালৈকে মছলাখিনি ভালদৰে ফ্ৰাই নহ'ব বা ইয়াৰ পৰা যেতিয়া তেল নিগৰিব তেতিয়ালৈকে মই ইয়াক ফ্ৰাই কৰি ৰাখিম। একেলগে পেষ্টটোত মই আদা নহৰুও দিছিলোঁ। পেষ্টখিনি একেলগে বনাই লৈছোঁ। মোৰ হৈ গৈছে মিশ্ৰণটো। অকণমান যিটো মিক্সাৰ ব্যৱহাৰ কৰিছিলোঁ, গ্ৰাইণ্ডাৰটো অকণমান পানী দি কেনে মিহলাই লৈ অলপ পানীটো দি দিছোঁ। যিহেতু মছলাখিনি জ্বলি যোৱাৰ চান্স থাকে, সেইকাৰণে অকণমান পানী দি আকৌ ভালদৰে মছলাখিনি ফ্ৰাই কৰি ল'ম। দি দিছোঁ মই ইয়াতে ধনিয়া গুড়ি, এয়া দিছোঁ মই অকণমান গৰম মছলা পাউডাৰ। গৰম মছলা আপোনালোকে এইবিলাক স্কিপ কৰিব পাৰে যদি নিদিয়ে, কিন্তু ৰাজমাহটোত অকণমান মছলা, ৰাজমাহ যিহেতু খাবলৈ ভাল লাগিব মছলা। ইয়াত মই ৰাজমাহ আৰু আলুখিনি দি দিছোঁ। ৰাজমাহ আৰু আলুখিনি মই বইল কৰি ৰাখিছিলোঁ। 7টা চিটি মাৰিছিলোঁ। চিটিত মই অকল নিমখে দিছিলোঁ আৰু একো দিয়া নাই। আলু মই 4টা আলু এনেকৈ 4 টুকুৰা কৰি কাটি দিছিলোঁ। আৰু আপোনালোকে ৰাজমাহখিনি বইল কৰি ল'ব। ৰাজমাহখিনি মই মোটামুটি 8 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। মই আগদিনাখন ৰাতি 10টামান বজাত তিয়াই ৰাখিছিলোঁ। ভালদৰে উতলিছে ৰাজমাহখিনি আৰু ইয়াৰ পৰা ধুনীয়া এটা কালাৰ আৰু ধুনীয়া স্মেল এটা আহিছে। এতিয়া মই ইয়াতে ফিছখিনি এড কৰিম। আৰু মাছখিনি মই ধুনীয়াকৈ ভাজি ৰাখিছিলোঁ, আগতে ভাজি ৰাখিছিলোঁ মাছখিনি। ভালদৰে সিজিছে আৰু গ্ৰেভিটো আপোনালোকৰ নিজৰ মতে লৈ ল'ব কিমান কমাব। আৰু মই ইয়াতে এতিয়া ফিছখিনি দি দিছোঁ। ৰাজমা ফিছটো অলপ গ্ৰেভিটো কম হ'লে ভাল হয়। অলপ যেতিয়া ইয়াত গোট লাগে তেতিয়া খাবলৈ বেছি ভাল লাগে, আৰু জুলীয়া হ'লে ইমান ভাল নালাগে খাবলৈ। গতিকে মই অকণমান কমাই ৰাখিছিলোঁ। এতিয়া মই মাছখিনি দি কেনে আৰু কিছু সময় উতলাই ল'ম। আৰু অকণমান পানী মই ইয়াতে দিম যাতে অকণমান ভালদৰে ফ্ৰাই হয়, কাৰণ মোৰ বহুত মানে গ্ৰেভিটো ডাঠ হৈ গৈছে। অকণমান পাতল কৰিম। অলপমান পানী দি এতিয়া মই ইয়াক অকণমান উতলাই ল'ম। আৰু উতলাই লোৱাৰ পিছত মোৰ ফিছ কাৰীটো হৈ যাব। হৈ গৈছে মোৰ ৰাজমা ফিছ কাৰী। তো ফ্ৰেণ্ড, ভিডিঅ'টো শেষলৈকে চাব। নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। আৰু নতুনখিনিয়ে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। নেক্সট ভিডিঅ' এটালৈ বাই।